হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া গা পা ধুই উঠিলোঁ। এতিয়া যাম আমি মানে চাত দিব আজি তাত। এতিয়া যাব ওলাইছোঁ আৰু মোৰ অলপ দেৰিয়ে হ'ল। ভাইটিহঁত আগতে গ'ল, মই ঘৰত থাকিলোঁ, কিবা এটা কামত মানে থাকিব লগা হ'ল। এতিয়া গা পা ধুলোঁ, যাওঁ এতিয়া মই এবাৰ চাই আহোঁ। মনটো খুচখুচাই আছে, চাই আহোঁ ব'লকচোন, আপোনালোককো দেখুৱাওঁ। ভাবিলোঁ মোৰ লগত খুৰীকো লগ ধৰোঁ, খুৰীকো লগ ধৰিলৈ যাবলৈ। খুৰী ওলাল যাব, এয়া আহি পালোঁ। খুৰী হাই দিছে দেই আপোনালোকেও এটা দিব হাই। এয়া ওপৰত কাম চলি আছে আৰু পূৰা তীব্ৰ গতিত। আগতে আমি এইবিলাক এনেকুৱা মেচিনেৰে কাম কৰা দেখাই নাছিলোঁ, মানে যেতিয়া সৰু হৈছিলোঁ। এতিয়াহে এইবিলাক পূৰা একদম ডিজিটেল হৈ গৈছে আৰু গোটেই মানে ডিজিটেল হৈ গৈছে, গোটেই পৃথিৱীখনেই ডিজিটেল। ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰলৈকে। আগতে ল'ৰা ছোৱালী মাতিব নাছিল, এতিয়া একদম মোবাইল লাগিব, একদম মোবাইল নহ'লে ভাতেই নাখায়, চবেই নাখায়। চব ডিজিটেল হৈ গৈছে আৰু এয়া পূৰা তীব্ৰ গতিত কাম চলি আছে আৰু পূৰা মেচিনে কাম কৰে। আগতে একদম মানুহ কিমান চাব, গাড়ীত মানুহ এৰি আহে আৰু এনেকৈ মূৰত লৈ কামবিলাক কৰে। তথাপি মানুহ লাগে, মানুহৰো প্ৰয়োজন আছে, তথাপি ইমান কষ্ট নহয় আৰু মেচিনে গোটেইখিনি কাম কৰে। এয়া আপোনালোকৰ দুৱা আশীৰ্বাদত আজি এইখিনি হৈছে। আপোনালোকে আৰু দুৱা কৰিব, আশীৰ্বাদ কৰিব, যাতে আগলৈ আৰু উন্নতি কৰিব পাৰোঁ। তাৰবাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু কামবোৰ যাতে গোটেই ভালে কুশলে হৈ যায়। এতিয়া 20% কাম হৈছে আৰু বাকী আছে, ৰাতি হ'ব। আজিলৈ ইমানেই, বাই।